কিন্তু কিতাপখন কলেজত পাইছিলোঁ যে কিছুমান কিতাপ সময় কাটৰ কাৰণে মানুহে পঢ়ে, কিছুমান কিতাপ জ্ঞান অৰ্জনৰ কাৰণে কিতাপ পঢ়ে, কিছুমান কিতাপ কিবা এটা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কাৰণে পঢ়ে। তে তোমালোকে বৰ্তমান পাঠ্যপুথিবিলাক পঢ়ি আছা, কেৱল পৰীক্ষাত পাছ হ'ব লাগে। কিন্তু পৰীক্ষাত পাছ নহয়, পৰীক্ষাত পাছ হোৱাৰ কাৰণে আমাৰ শিক্ষা বিভাগে যিবিলাক কিতাপ প্ৰচাৰ কৰে, প্ৰস্তুত কৰে, সেই সকলোবিলাক জীৱনৰ চৰিত্ৰ গঠনৰ, জীৱনৰ সুকলমে জীৱনটো পাৰ কৰা সেই কিছুমান আহিলা আৰু কিছুমান উপদেশ পৰামৰ্শ। গতিকে মোৰ জীৱনত মই সকলোতকৈ বেছি কিতাপ কিনিছিলোঁ। মই কিতাপ কিনিছিলোঁ, সকলোতকৈ বেছি কিতাপ কিনিছিলোঁ আমাৰ সেই সময়ৰ লগ বন্ধুৰ তুলনাত। আৰু সেই কিতাপবিলাক মই স্কুলীয়া জীৱনত, শিক্ষকতা জীৱনত যিখিনি ল'ৰা ছোৱালীক শিকাইছিলোঁ, বহুতে মোৰ কিতাপ নিছিলোঁ, কিছুমানে দিছিল, কিছুমানে কিন্তু ঘূৰে নেলা। তাতে এটা কথা মনত পৰে, কিতাপ ধাৰে দিয়াটো বৰ বেয়া, খুব বেয়া। বিস্ময় নামৰ এখন আলোচনীত এটা প্ৰশ্ন দিছিলোঁ সম্পাদকসকলকে যে ছাৰ, মই কিতাপ বহুতো ধাৰকলৈকে দিছোঁ, ল'ৰা ছোৱালীক পৰীক্ষা দিছোঁ, কিন্তু বেয়া নাই, সেই জানি কিয়? তেতিয়া মোক উত্তৰ এটাই দিছিলোঁ, কিতাপ ধাৰে দিয়াজন মূৰ্খ, আৰু ধাৰে লৈ যিবিলাকে ঘূৰে দিয়ে তেওঁলোকে আৰু মহামূৰ্খ। তোমালোকে বুজি পাওঁ। গতিকে মই মোৰ যিখিনি সঞ্চিত জ্ঞান আছে, সীমিত জ্ঞান, এই জ্ঞানবিলাক প্ৰতিখন কিতাপৰে এক লাইন হ'লেও, এটা শব্দ হ'লেও মোৰ এতিয়া নিহিত আছে। গতিকে যাতে এই বিদ্যালয়ৰ বৰ্তমানৰ ল'ৰা ছোৱালী, ভৱিষ্যত ল'ৰা ছোৱালী আৰু শিক্ষক মহোদয়সকলে এই কিতাপ পঢ়ি যদি কিঞ্চিত মানে যদি উপকাৰ কৰে, তেতিয়াহ'লে মই এই কিতাপটোৱে জ্ঞানটো এটা মই সাৰ্থকতা হ'ব বুলি অনুভৱ কৰোঁ।